কালাৰটো একেবাৰে আপেলৰ নিচিনা চব একেবাৰে আপেল আমাৰ ঘৰত প্ৰায় 40 বিধমান ফল মূলৰ গছ আছে তাৰ ভিতৰতে মধুৰি গছো আছে আৰু এইজোপা মই অনলাইনত কিনি আনিছিলোঁ এইজোপা আপোনাৰ থাইলেণ্ড পাৰ্পল গুৱাভা এইজোপা লগোৱাৰ পিছত মোৰ মানে অকনো এনেকুৱা লগা নাই যে মই এইজোপা লগাই ভুল কৰিলোঁ ইমানেই ধুনীয়া সোৱাদ কালাৰো বহুত ধুনীয়া কালাৰটো একেবাৰে আপেলৰ নিচিনা চব একেবাৰে আপেল মধুৰি নহয় যেন আপেলহে মধুৰি ৰুলে সদায় এনেকুৱা মধুৰিহে ৰুব সেউজীয়াটোও ভাল কিন্তু এইটো মানে ইয়াৰ টেষ্টটো বহুত ভাল এতিয়া আপোনালোকক মই ভিতৰখন ফালি দেখুৱাম ভিতৰখন কেনেকুৱা চাব ভিতৰৰ কালাৰটো চব কিমান ধুনীয়া আৰু বহুত সোৱাদো বহুত মিঠা আৰু এই মধুৰিটোত গুটিও একেবাৰে কম একেবাৰে গুটি কম ইয়াত আৰু বহুত গুটি যি দুই এটা গুটি আছে সেই গুটিকেইটাও কোমল আমাৰ লোকেল মধুৰিৰ নিচিনা টান নহয় সেইটো কাৰণে মধুৰি ৰুলে এনেকুৱা মধুৰি ৰুব যাতে আফচোচ নহয় পিছত আৰু এই পুলিটো ৰোৱা মাত্ৰ এবছৰহে হৈছে আৰু গছজোপাত 12 মাহে মধুৰি লাগিয়ে থাকে চব কিমান ধুনীয়া এজোপা মধুৰি আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক আৰু সাবস্ক্ৰাইব কৰিব